কালি আহি পাওঁতে দেৰি হোৱাৰ কাৰণে ভালকৈ কথাই পতা নহ'ল। ঘৰত থাকি কেনেকুৱা লাগিল? ভালেই। আৰু দুদিনমান থকাৰ ইচ্ছা আছিল ন? নাই। তুমি মুখেৰে নকলেও মই তোমাৰ মনৰ ইচ্ছা ভালকৈ বুজি পাইছোঁ। কালি মই আনিবলৈ নোযোৱা কাৰণে তুমি মোক বেয়া পাইছা? নাই, কিয় বেয়া পাম? মই বুজি পাওঁ নহয়। থেংক ইউ বুজি পোৱাৰ কাৰণে। আচলতে মই যাবলৈ পূৰা চেষ্টা কৰিছিলোঁ, কিন্তু যেতিয়া গম পালে যাব নোৱাৰিম তোমাক অকলেই গুচি আহিবলৈ ক'লোঁ। দুদিনমানৰ কাৰণে থাকিবলৈও কোৱা নহ'ল, যিহেতু সমস্যা আছে। কি হ'ল? কি সমস্যা নুসুধিলা যে? গুণগুণ গুণগুণ, মই তোমাক কিবা এটা সুধি আছোঁ আৰু তুমি মই মানে মই বুজি পাইছোঁ তোমাৰ মোৰ লগত কথা পাতি অশান্তি লাগিছে। হ'লেও মই তোমাক এটা কথা কৈ থওঁ, তোমাক যিহেতু দুদিনমানৰ কাৰণে ঘৰলৈ পঠিওৱা হৈছিল আৰু এদিনমান থাকিলে ঘৰত কিবা হুলস্থুল হ'ব বুলিহে মই তোমাক আহিবলৈ ক'লোঁ। বেলেগ কোনো কথা নাই। তুমি চাগে এতিয়া গোসাঁই ঘৰলৈ যাবা। যোৱা। আমনি কৰাৰ বাবে চৰি। তেনেকৈ কিয় কৈছে আপুনি? কাৰণ মই আনক অশান্তি দি বেয়া পাওঁ। কি অশান্তি? প্লিজ যোৱা। মই অনুমান কৰা কথাটো হ'বই লাগিব। তেওঁ এনেকুৱা কোনোবা এজনক এৰি থৈ আহিছে যাৰ কাৰণে মোৰ লগত সহজ হ'ব পৰা নাই। সুধিম তেওঁক, মই এই কথাটো স্পষ্টভাৱে সুধিম। ক'ত গৈছিলা তুমি? এনেই অলপ ওলাই গৈছিলোঁ। মই আকৌ ভাবিলোঁ তুমি মোক মাত নিদিয়াকৈ ওলাই গ'লা নেকি? ক'লৈনো ওলাই যাবা? কিয়? আজি তোমাৰ ওলাই যাবলগীয়া নাই নেকি? যাবলগীয়া আছিল, কিন্তু যাবলৈহে মন যোৱা নাই। কিয়? এনিটাইম বুকুত ভয় এটা বান্ধি লৈ মানুহে জানো ঘূৰা ফুৰা কৰিব পাৰে? ভয় কৰি ঘূৰি ফুৰিবলৈ তুমি চুৰ কৰিছা নে ডকাইত কৰিছা? দুইটাই, চোৰ বুলিও ক'ব পাৰা, ডকাইত বুলিও ক'ব পাৰা। কি? সাধাৰণ চোৰ ডকাইতৰ দৰে কাৰোবাৰ ঘৰৰ পৰা টকা পইচা বা বস্তু চুৰ কৰা নাই, মানুহ চুৰ কৰিছোঁ। নহয়, ডকাইত কৰিছোঁ। তুমি যদি মোৰ কথাবোৰ আগতে বুজি পালাহেঁতেন তেতিয়াহ'লে তুমি কোৱাৰ দৰে চুৰ ডকাইতি কৰিবলগীয়াও নহ'লহেঁতেন। সেইটো কথাও মনত ৰাখিবা। মই তোমাক ঠিকেই বুজি পাইছোঁ গুণগুণ। আহকচোন। আৰে ক'লৈ যাম? কালি কি কৈছিল পাহৰিলে? কি? কিয়, পায়স খাবলৈ মন গৈ থকা নাছিল জানো? কৈছিলোঁ। মই বনাই থৈছোঁ। তুমি মোৰ কাৰণে পায়স বনাইছা? অঁ। আচৰিত। কি আচৰিত? নহয় মানে তোমাক তেনেকৈ ৰন্ধা বঢ়া কৰা দেখা নাইতো। ৰন্ধা বঢ়া মই নকৰোঁ সঁচা কথা, কিন্তু কাৰোবাৰ কাৰণে মই চব কৰিব পাৰোঁ। কি হ'ল? ইমান আচৰিত হ'ব লগা কি আছে? নহয় মানে ইমান ভাবি থাকিব নালাগে, আহক। কিমান দিন যে মই এইবোৰ কথা ৰঞ্জনক কৈ দিম বুলি ভাবিছিলোঁ, কেইবাবাৰো ভাবিছিলোঁ, কিন্তু তুমি মোক কিবা এটা ক'ম বুলি ভাবিছিলা? তোমাক মই এটা কথা কওঁ বুলি ভাবি আছিলোঁ। কোৱা। এই গুণগুণ ছোৱালীজনী অলপ বেলেগ। বেলেগ মানে? তাইক লৈ বহুত অসুবিধা। একচুৱেলি কি জানা, ঘৰৰ মানুহবিলাকে যেনেকৈ তাইক মৰম কৰে, আদৰ কৰে, ঠিক তেনেকৈ তাই তোমাৰ পৰা অকণমান ইম্পৰ্টেঞ্চ বিচাৰে, আদৰ বিচাৰে। নহ'লে তুমি মোক কিবা এটা গিফ্ট দিলে তাইৰ যেনে ঠেহ লাগে। নহয় মই সেইবোৰ ক'ব বিচৰা নাই। বুজিছোঁ, তুমি কি ক'ব বিচাৰিছা মই সকলো বুজিছোঁ। তুমি তাইৰে আবদাৰবিলাকক আমনি বুলি নাভাবি মৰম বুলি ভাবিবাচোন, দেখিবা চব সহজ লাগিব। নহয় মানে তাই ছোৱালীজনী বৰ মৰম আকুলো, আৰু তাইৰে মনটো ভাগি গ'লে মোৰ বৰ কষ্ট হ'ব। নোৱাৰিলোঁ মই। আচল কথাটো কম বুলি ভাবি মই ৰঞ্জনক কেতিয়াও ক'ব নোৱাৰিলোঁ। হয়তো ভুল বুজাৰ ভয়, হয়তো কাৰোবাক হেৰুৱাৰ ভয়। অকণমান সাহস কৰা হ'লে
আজি মোৰ এই অৱস্থাটো নহ'ল হয়। যেতিয়া লাগে তেতিয়া সাহসেই কৰিব নোৱাৰিলোঁ। এতিয়া জানো এইবোৰ কথা ভাবি কিবা লাভ আছে? এটা অপৰাধবোধৰ যন্ত্ৰণাৰে গোটেই জীৱন মই পাৰ কৰিব লাগিব।